এই ভিডিঅ'টোলৈ মন কৰক। এয়া কোনো মেলা চাব যোৱা মানুহৰ ভিৰ নহয়। এয়াৰ ইণ্ডিয়াৰ ফ্লাইটৰ পৰা লাগেজ উঠোৱা নমা কৰা এটা চাকৰিৰ বাবে ৱাক ইন ইণ্টাৰভিউ দিব যোৱা মানুহৰ ভিৰ এয়া। ভেকেঞ্চি কিমান আছিল জানেনে? 2216টা। আৰু ইণ্টাৰভিউ দিব যোৱা মানুহৰ সংখ্যা 25,000তকৈ অধিক। আৰু আপুনি যদি ভাবিছে এই মানুহবোৰ উচ্চ শিক্ষিত নহয় অথবা ভাল ডিগ্ৰী নাই, তেন্তে আপুনি ভুল ভাবিছে। ইয়াত দেশৰ উচ্চতম ডিগ্ৰীধাৰী মানুহেও চাকৰিটোৰ আশাত আহি ঠেলা হেঁচা কৰিছে। এইটো গুজৰাটৰ অন্য এটা ভিডিঅ'। এটা ব্যক্তিগত কোম্পানীত কেমিকেল ইঞ্জিনিয়াৰৰ দৰে কিছুমান ভেকেঞ্চি ওলাইছিল। টোটেল পোষ্ট আছিল মাত্ৰ 600 আৰু ইণ্টাৰভিউ দিব যোৱা মানুহৰ সংখ্যা আপুনি নিজে ভাবক। এইটো টাইমছ অফ ইণ্ডিয়াই প্ৰকাশ কৰা অন্য এটা বাতৰি। লিখিছিল, উত্তৰ প্ৰদেশত ইউ পি পুলিচৰ বাবে আবেদন কৰিছিল প্ৰায় 50 লাখ যুৱকে আৰু ইয়াৰ বিপৰীতে ভেকেঞ্চি আছিল মাত্ৰ 60,000। ভাৰতত এবছৰত প্ৰায় 80 মিলিয়ন ষ্টুডেণ্ট গ্ৰেজুৱেট হয়। ক'ভিডৰ পাছত 25 বছৰৰ তলৰ 42% গ্ৰেজুৱেট জবলেছ হৈ বহি থাকিব লগা হৈছে। চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকনমিৰ মতে 2024 জুন মাহত ভাৰতৰ ৰেট অফ আনএমপ্লয়মেণ্ট 9.2%। এমাহৰ ভিতৰত অৰ্থাৎ মে' মাহৰ পৰা জুন মাহলৈ যাওঁতে যাওঁতে আনএমপ্লয়মেণ্ট ৰেট বৃদ্ধি পালে 1-2% নহয়, পুৰাপুৰি 7%। 2020 চনৰ মে' মাহত যেতিয়া কৰোণাৰ ফাৰ্ষ্ট ৱেভ আহিছিল, তেতিয়া প্ৰায় 12 কোটি মানুহে চাকৰি হেৰুৱাইছিল। 2021 চনৰ জুন মাহত অৰ্থাৎ ক'ভিডৰ ছেকেণ্ড ৱেভৰ সময়ত আকৌ 1 কোটি মানুহে চাকৰি এৰি ঘৰলৈ আহিবলগীয়া হৈছিল। যদি ডাঙৰ ডাঙৰ কোম্পানীবোৰ চাওঁ, যেনে কোকা-কোলা, IBM, আমাজন, মাইক্ৰ'ছফ্ট, উইপ্ৰ' চবে লাহে লাহে ৱৰ্কফ'ৰ্চ কমাই আনিছে আৰু ইতিমধ্যে বহুতক চাকৰিলৈ আৰু আহিব নালাগে বুলি টাটা বাই বাই দি বিদায়ো দিছে। এই ডাঙৰ ডাঙৰ কোম্পানীবোৰে চাকৰি যে কমাই আনিছে, কিন্তু কিয়? যদি কোম্পানীবোৰৰ ডাটাবোৰ আমি এনালাইচিছ কৰি চাওঁ, তেতিয়া দেখিম বছৰি মাৰ্কেট শ্বেয়াৰ বাঢ়ি আছে, প্ৰডাকশ্যন বাঢ়ি আছে, কিন্তু তাৰ পাছতো ৱৰ্কফ'ৰ্চ কিয় কমাই আনিছে? মানুহ কিয় হায়াৰ কৰা নাই অথবা জব কিয় কমি গৈছে? যদি এই প্ৰশ্নকেইটাৰ উত্তৰ বিচাৰি চাওঁ, তেনে ফাৰ্ষ্ট যিটো আমি কাৰণ বিচাৰি পাম, সেইটো হৈছে টেকন'লজি বা অট'মেশ্যন। 100জন মানুহে এদিনত কৰিব পৰা কামটো এটা মেচিনে এঘণ্টাত কৰি দিয়ে। মানুহক মাহিলী দৰমহা দিব লাগিব, মানুহ হায়াৰ কৰিলে খৰচ বেছি। টেকন'লজি যেতিয়া গ্ৰহণ কৰিব, এডপ্ট কৰিব, কম খৰচত বেছি কাম হৈ যায়। গতিকে বৰ্তমান কোম্পানীবিলাক টেকন'লজিৰ ফালে বেছি ইণ্টাৰেষ্টেড। নতুন নতুন টেকন'লজি এডপ্ট কৰে আৰু মানুহক চাকৰিৰ পৰা বাই বাই দিয়ে। আৰু মনত ৰাখক, এয়া কিন্তু একদম আৰম্ভণিহে। আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বোলা বস্তুটো ইণ্ট্ৰডিউচ হৈছেহে। তাৰ প্ৰভাৱ দেখুৱাবলৈ এতিয়াও বহুত বাকী আছে কিন্তু। আৰু সি যেতিয়া সম্পূৰ্ণকৈ মাৰ্কেটত সোমাই যাব, তেতিয়া কিমানৰ পেটত লাট মাৰিব তাৰ হিচাপ কিন্তু আজিয়ে দিব পৰা নাযায়। যদি চৰকাৰী খণ্ডৰ চাকৰিৰ কথা কওঁ, তেন্তে স্কুল, হস্পিটেল, কোৰ্ট কাছাৰীকে ধৰি প্ৰায়ভাগ ছেক্টৰতেই চাকৰি আছে, কিন্তু চৰকাৰে সেইবোৰ ফিল আপ কৰিবলৈ ভালদৰে কেতিয়াও যত্ন কৰা নাই। যদি সেইবোৰ ভালদৰে উলিয়াই দিয়া হয়, সেই ভেকেঞ্চিবোৰ পূৰণ কৰিবলৈ যত্ন কৰা হয়, তেন্তে কিছু ভেকেঞ্চি ওলাব। কিন্তু এইখিনিয়ে জানো ভাৰতৰ আনএমপ্লয়মেণ্টৰ যিটো প্ৰব্লেম, এইটো সম্পূৰ্ণকৈ সমাধান কৰিব পাৰিব? কেতিয়াও নোৱাৰে। গতিকে আনএমপ্লয়মেণ্টৰ এটা স্থায়ী সমাধানৰ কাৰণে ইফ নট এ জব দেন হোৱাট, এই কথাটো আমি এতিয়াৰ পৰাই ভাবিব লাগিব। ভাৰতত এডুকেটেড হৈও জবলেছ হৈ থকাৰ আঁৰত এডুকেশ্যন ছিষ্টেমৰ বহুত ডাঙৰ হাত আছে। গতিকে ভাৰতৰ এডুকেশ্যন ছিষ্টেমটো সলনি হ'ব লাগিব। ভোকেশ্যনেল ট্ৰেইনিঙৰ কিছুমান প্ৰগ্ৰেম চৰকাৰে ইণ্ট্ৰডিউচ কৰাব লাগিব, একদম প্ৰাইমেৰী লেভেলৰ পৰাই, যাতে আহি 24-25 বছৰ বয়সলৈকে এনেকুৱা এটা মাইণ্ডছেট বনি যায় বা ইমানখিনি স্কিল্ড হৈ যায়, যাতে চাকৰি নাপালেও এটলিষ্ট এই আনএমপ্লয়ড নামৰ টেগটো কপালত লগাই লৈ বহি থাকিব লগা নহয়। ইয়াৰ উপৰিও চৰকাৰে মাইক্ৰ' এণ্টাৰপ্ৰাইজবোৰক ফাইনেন্সিয়েলি লগতে মৰেলি ছাপোৰ্ট দিব লাগিব, যাতে দেশৰ যুৱকে চাকৰিৰ বাহিৰেও অন্য কিবা এটা ভাবিবৰ কাৰণে সাহস কৰে। যদি এণ্টাৰপ্ৰাইজ বাঢ়ে, ইনডাইৰেক্টলি এণ্টাৰপ্ৰাইজবোৰে আনএমপ্লয়মেণ্ট কমাই দিয়ে, কাৰণ মানুহবোৰ তাতে এংগেজ হ'ব পাৰে। আৰু সকলোতকৈ ডাঙৰ কথাটো হ'ল, এতিয়া চবতে থ্ৰট কাট কম্পিটিশ্যন। এই কম্পিটিশ্যনত আপুনি যদি নিজকে ছাৰ্ভাইভ কৰিব লাগে, তেনেহ'লে আপুনি কেপেবল হ'বই লাগিব।
আপুনি ইমানখিনি স্কিলড হ'ব লাগিব যে আপুনি নিজৰ বাবে নিজে এটা জব ক্ৰিয়েট কৰি ল'ব পাৰে আৰু এই ক্ষেত্ৰত সহায় কৰিবলৈ মই সদায় সাজু আছোঁ গতিকে চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি ৰাখক লগতে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিয়ক ধন্যবাদ